হাই হেল্ল' নমস্কাৰ ৰাইজ। সেইদিনাখন আছিলে মোৰ দেউতাৰ আৰু মোৰ মাৰ একমাত্ৰ হাজবেণ্ডৰ মানে আমাৰ গোটেইকেইটাৰে মালিকৰ হেপী বাৰ্থডে। গতিকে মালিকৰ বাৰ্থডেত কিবা এটা স্পেচিয়েল কৰাটো ইটছ ডিউটি। নহ'লে লাগ বুলি ক'লেইনো পইচাকেইটা ক'ৰ পৰা পাম। বাৰু যি কি নহওক, এইবাৰ আমি দেউতাৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ আমি তিনিটাই ৰিচেণ্টলি জইন কৰা তেজপুৰ ফিট ক্লাবত। তাৰ মেম্বাৰখিনিয়েও দেউতাৰ বাৰ্থডেটো এই বছৰ আৰু বেছি বিশেষ কৰি তুলিলে। ফিটনেছ ক্লাবৰ মেম্বাৰখিনিৰ লগত এইবাৰ দেউতাৰ বাৰ্থডে চেলিব্ৰেট কৰাৰ আৰু এটা ৰিজন আছে। ফিটনেছ ক্লাবত আমি গৈছোঁ কেলৰি বাৰ্ণ কৰিবলৈ। যিহেতু বাৰ্থডে বুলি মিঠাটো খোৱা হ'বই, মোৰ সেইকাৰণে কেলৰি বাৰ্ণ নহয়, গতিকে ময়ো কাৰো কেলৰি বাৰ্ণ হ'বলৈ নিদিওঁ। इसको ही कहते हैं जब खुद का नहीं हो रहा है तो दूसरों का भी होने मत दो। ओके बाय।